একদম ওচৰত আছে আমাৰ। হেল্ল' বন্ধুসকল, কি খবৰ? গুড মৰ্ণিং। আৰু আজি যাম জীপ চাফাৰী। 10:30 আহি পাব আমাৰ গাড়ী আৰু এতিয়া 7টা বাজিছে, আধা ঘণ্টাৰ পাছত আহি পাব। তো মই ফাইনেলি ৰেডি হৈ গ'লোঁ আৰু পিছতে মোৰ মানুহজনী পূৰা ওলাই আছে টিপটপকৈ। দেৰি হৈছে ন, সোনকালে কৰিব লাগে। বন্ধুসকল, আমি এতিয়া গাড়ী আমাৰ আহি গ'ল জিপচি আৰু গোটেইখিনি আমি উঠিম এতিয়া। আমাৰ লগত আছে দাদা, আপোনাৰ নাম? মোহাম্মদ মুছৰফ শেখ। মুছৰফ শেখ আমাৰ গাইড হয়, আজিৰ গাইড। আৰু আমাক ধুনীয়াকৈ আজি ঘূৰাব। এণ্ট্ৰি কৰিলোঁহি আৰু এইফালে গাড়ী লাইন এইফালে হাতী এটা আহি আছে আমাৰ লগত। 1, 2, 3, 4, 5, 6, 7, 8খন গাড়ী আছে আমাৰ লগত। আমি 8খন গাড়ীৰ পিছফালে। ভিতৰত সোমোৱাৰ আগে ফুল চেকিং আৰু ড্ৰাইভাৰসকলৰ পাইপ ফুকাই, যিমান ড্ৰাইভাৰ আছে সকলোকে পাইপ ফুকাই কোনোবাই এলকহল কনজিউম কৰিছে নি চাই। প্ৰথম সোমাই আমি পালোঁ এলিফেণ্ট চাফাৰী জেগা টুকুৰা। ইয়াৰ পৰাই আৰম্ভ হয় এলিফেণ্ট চাফাৰী আৰু পুৱা 5 বজাত ইয়াৰ পৰা ওলাই যায় আৰু সেইটো বহুত আগতীয়াকৈ বুকিং কৰিব লাগে, নহ'লে হেনো বোলে টিকেট নাপায়। আৰু ইয়াত 2টা গলি দেখিছেনে? প্ৰথম আমি চিধা যাম আৰু ঘূৰি আহি তাৰপিছত নেক্সট ইফালে লেফ্ট ফালে সোমাই যাম। সোমাই প্ৰথমটো গড় আমি দেখিলোঁ আৰু অকণমান জুম কৰি মই আপোনালোকক দেখাইছোঁ। এইটো সি ধুনীয়াকৈ শুই আছে, আৰাম কৰিছে চাগে। আৰু চাইডে চাইবেৰিয়াৰ কিছুমান হাঁহ, চাইবেৰিয়াৰ পৰা অহা এইবিলাক ৰাজহাঁহ, সিহঁতি চৰি আছে ইয়াত। আমাৰ গাইডে কোৱা মতে ইয়াত 2613টা গড় আছে আৰু নতুন কাউণ্টিং কৰা নাই। নতুন কাউণ্টিঙত তেওঁ কোৱা মতে আৰু গড়ৰ সংখ্যা হেনো বাঢ়িব। আৰু এইটো চাইডে এখন বিশাল বিল আছে আৰু ইয়াত বহুতো ধৰণৰ চৰাই চৰি আছে আৰু এইবিলাক দেশ বিদেশৰ পৰা অহা। আগতে এইবিলাক সৰুতে নেশ্যনেল জিঅ'গ্ৰাফিকতহে দেখায়। কিছুমান চৰাই আছে বহুত দূৰৰ পৰা আহে আৰু যেনেকৈ এইটো চৰাই ইমান ধুনীয়াকৈ উৰি গৈছে চাওক। মই ভিডিঅ' লৈ থাকোঁতে পটককৈ উৰা মাৰিলে আৰু গাড়ী চাউণ্ড শুনিয়ে চাগে সি অলপ আঁতৰি গ'ল। ধুনীয়া শ্লাইডিং, একদম ওচৰতে এটা গড় আছে। এইটো কৰি পেলাই ধুনীয়াকৈ দেখাই আছে। এইটো একদম ওচৰত আছে আমাৰ, ধুনীয়াকৈ সি চৰি আছে। আৰু তাৰ কিনাৰে বগলী 3-4টামান কৰি। এইকেইটা হৰিণা এইটো চাইডে আছে, হৰিণাবিলাক এইখিনি হৰিণা চৰি আছে। আৰু এইটো এটা চৰাই চা, কি ধুনীয়া দেখিছেনে? ই ধুনীয়াকৈ ৰ'দ লৈছে। স্নেক বাৰ্ড। বহু গাড়ী এতিয়া ঘূৰিলে আৰু আমি এতিয়া গৈ আছোঁ আৰু আমাৰ পাছতো আৰু মানুহ আহি আছে। আমি এতিয়া চিধা যাম, চিধা গৈ এপাক মাৰি এইটো ছাইডৰ ৰাস্তা দি আমি আকৌ ঘূৰি আহিম। ইয়াত আছে 2টা বৰটুকুৰা। ইটো পোৱালি হয় নেকি? অঁ, সেইটো পোৱালি হয় আৰু সেইজনী মাক হয়। আৰু 3টা আছে। কেইবাটাও আছে। সেইয়াতো এটা আছে, এই ছাইডতো এটা আছে। আহি পালোঁ এতিয়া আমি ৰজাপুখুৰী কেম্প আৰু ইয়াতে অকণমান দেৰি ৰখি ফটো চটো আমি মাৰি ল'ম ধুনীয়াকৈ নেকি? এই আমাৰ কেকাজানে বৌক নমাই আনিছে দেই। একদম আমাৰ মুখৰ আগত এটা হৰিণ আছে, ইমান ধুনীয়া দেখিছেনে? ৱাও, একদম বৰ ধুনীয়াকৈ চৰি আছে। আমাৰ কপালখন বহুত ভাল আছিলে আৰু নিচেই কাষতে এটা আমি গড় দেখিলোঁ আৰু তাৰ গাড়ীখনো ইয়াত ৰখালে বিৰাট ধুনীয়া লাগিছে। বৰ বেছি ডিষ্টেঞ্চ নাই, প্ৰায় 150-100 মিটাৰ দূৰত আছে গড়টো। এটা কথা জানে নাই, গড়ে 3 মাহ একেটা জেগাতে পতি কৰে। এইখিনি বাঘৰ স্কেচ দেখিছে, বাঘে আকুৰা চিন। এটা ইগল হয়, বৰ ধুনীয়াকৈ বহি আছে। এতিয়া আহি পালোঁ আৰু এডোখৰ ভিউ পইণ্ট। এডোখৰ কি কয় ভালকৈ নাজানো। আৰু ইয়াৰ পৰা আমি আকৌ নেক্সট আমি লাষ্ট ইয়াৰ পৰা ওলাই যাম আৰু এইডোখৰ লাষ্ট জেগা হয়, যিটুকুৰা জেগাত ৰখাই ইয়াত ফটো চটো তুলি আমি ইয়াৰ পৰা ওলাব লাগিব। গাইজ, ওপৰলৈ উঠি আহিলোঁ। ইয়াৰ পৰা বিউটিফুল ভিউ আৰু এইফালে আমাৰ এগাজান আৰু বৌয়ে ফটো মৰাত ব্যস্ত এইফালে। আৰু আমি ইয়াৰ পৰা ভিউ লৈছোঁ আৰু সেই দূৰে সেইটো চাইডে গড় এটা শুই আছে নে বহি আছে ক'ব পৰা নাই আৰু আগত ঢেৰ গড় আছে।
তো গাইজ কাজিৰঙা গোটেইখন ঘূৰিলোঁ, ভাল লাগিলে, বহুত ধুনীয়া লাগিলে। আৰু তোমাৰ কেনেকুৱা লাগিলে? খুব ভাল লাগিলে। আৰু ইয়াৰ পৰা কিছুমান দৃশ্য যিমান পাৰোঁ আমি ধুনীয়াকৈ ল'লোঁ। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ দাদা, থেংক ইউ। আকৌ লগ পাম, ভাল লাগিলে আপোনাৰ লগত। খালি বাঘহে দেখাব নোৱাৰিম। হ'ব নেক্সট টাইম।